বকীহাট অঞ্চলৰ মৰঙী অঞ্চলৰ ৰাইজে কৰিলে এনেকুৱা অনুষ্ঠান গোটেই অসমত বিৰল বুলি ক'ব পাৰি। এটা সুন্দৰ অনুষ্ঠান এই অঞ্চলৰ ৰাইজে কৰি তুলিলে। এই যে মক্তবৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰ তিলাৱাত যে কৰিছে, এনেধৰণৰ তিলাৱাত হয়তো মাদ্ৰাছাৰ ল'ৰা ছোৱালীও যে কৰিব পাৰিব তাতো সন্দেহ আছে। মাদ্ৰাছাৰ ল'ৰা ছোৱালীও সুন্দৰ তিলাৱাত কৰে মাশাআল্লাহ, কিন্তু মাদ্ৰাছাৰ ল'ৰা ছোৱালীয়ে যিটো লেভেলত মেহনত কৰিছে সেই লেভেলত এই যে মক্তবৰ ল'ৰা ছোৱালীবিলাকে মেহনত কৰিছে, তেওঁলোকে ইমান সুন্দৰ তিলাৱাত কৰিছে তজবিদৰ সৈতে। আৰু ইয়াৰ তেওঁলোকৰ শিক্ষকসকলে যিটো মেহনত কৰাইছে, আলহামদুলিল্লাহ এটা সুন্দৰ অনুষ্ঠান আমি চাবলৈ ইয়াত আহি সক্ষম হৈছোঁ। আৰু ইয়াৰ কাৰণে উদযাপন কমিটিৰ সভাপতি সম্পাদক বা আমাৰ বছিৰ আহমেদ চাহাব আছে, সম্পাদক মহোদয় আছে, আৰু আমাৰ বিচাৰকসকল আছে, সকলোৱে মেহনত কৰিছে। আৰু এই অঞ্চলৰ যুৱকসকলে বিশেষকৈ মেহনত কৰিছে। আৰু এই সকলোৰে মেহনতত এটা সুন্দৰ অনুষ্ঠান চাবলৈ পাইছোঁ। বিশেষকৈ আমি আপ্লুত হৈছোঁ এই কাৰণে যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মক্তবত পঢ়ে, তেওঁলোকে স্কুলতো পঢ়ে, লগতে ৰাতিপুৱা চুবাহী মক্তবত পঢ়ে। চুবাহী মক্তবত পঢ়া ল'ৰা ছোৱালীয়ে যে ইমান সুন্দৰ লেভেলত যে কোৰাণ পাক তিলাৱাত কৰিছে তজবিদৰ সৈতে, এক নম্বৰ কাটিব নোৱাৰাকৈ যে তেওঁলোকে তিলাৱাত কৰিছে, এইটো কিন্তু খুব আচৰিত হ'ব লগা কথা আমাৰ কাৰণে। আৰু বিশেষকৈ উজনি অসমত এই পৰিৱেশ যে হৈছে, আল্লাহ তাআলাই এই পৰিৱেশটো সদায় ৰাখক। আৰু উজনি অসমত অকল গোলাঘাটেই নহয়, এই অঞ্চলতে নহয়, গোটেই আটাইকেইখন জিলাতে যাতে এই ধৰণৰ অনুষ্ঠান যাতে আমি কৰিব পাৰোঁ, আৰু ল'ৰা ছোৱালীবিলাকক যাতে আমি উন্নত শিখৰত আগুৱাই নিব পাৰোঁ, কোৰাণ পাকৰ ক্ষেত্ৰতে হওক বা দীনী তালিমৰ ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ। আল্লাহ তাআলাই এইখিনি আমাক সকলোকে তৌফিক দান কৰে। গোলাঘাট সকলোকে ধন্যবাদ জনাইছোঁ। গোলাঘাট দীনী তালিম বৰ্ডত যিটো আপোনাৰ কমিটি এখন আছে, গোলাঘাট জিলা কমিটি, এই কমিটিখনক আপুনি এই সম্পৰ্কে কি ক'ব বিচাৰিব? গোলাঘাট জিলা দীনী তালিমী বৰ্ড আৰু লগতে উজনি অসম দীনী তালিমী বৰ্ড, উজনি অসম জমিয়ত সকলোকে আমি ধন্যবাদ জনাইছোঁ। বিশেষভাৱে গোলাঘাট জিলা দীনী তালিমী বৰ্ডৰ যি মেহনত, এই দীনী তালিমী বৰ্ডৰ জিলা দীনী তালিমী বৰ্ডৰ মেহনত, এই মেহনতৰ বদৌলতত মৌলানা ফয়জুল হক চাহাব এই মেহনতত জড়িত হৈ আছে। মৌলানা বছিৰ আহমদ চাহাব, মৌলানা শামছুল আলম চাহাব, ফৰিদুৰ ৰহমান চাহাব, এওঁলোকৰ মেহনত, আমাৰ মৌলানা মুজাক্কিৰ চাহাব, তেওঁলোকৰ মেহনত জড়িত হৈ আছে। আল্লাহ তাআলাই সকলোৰে এই মেহনতীসকলক আল্লাহ তাআলাই সকলোৰে তেওঁলোকৰ মেহনত কবুল কৰক। আৰু আগন্তুক দিনত যাতে দীনী তালিমী বৰ্ডৰ এই কাম গোলাঘাট জিলাক পৰা মানে পাৰ হৈ যাতে উজনি অসমৰ আটাইকেইখন জিলাতে বিয়পি পৰিব পাৰে, এইখিনি আমি আশা কৰিছোঁ। আল্লাহ তাআলাই তেওঁলোকৰ মেহনত কবুল কৰক। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আল্লাহ তাআলাই আৰু ইয়াতকৈ অধিক সুন্দৰভাৱে কোৰাণ পাক তিলাৱাত কৰাৰ লগতে দীনী দুনিয়াবী দুয়োটা দিশত যাতে কামিয়াবী নচিব কৰিবলৈ তৌফিক দান কৰে। আল্লাহ তাআলাই তেওঁলোকক যাতে এজন ভাল মানুহ হিচাপে, এজন সুনাগৰিক হিচাপে গঢ়ি তোলে, এইখিনি আমি কামনা কৰিছোঁ। আচ্ছা, আপুনিতো লুৰগিয়াট মছজিদৰ প্ৰেছ ইমাম চাহাব হয়, গতিকে আপুনি গোলাঘাট জিলাত মই জানিব পৰা মতে আপুনি গোলাঘাট জিলা দীনী তালিম বৰ্ডৰ আপুনি সম্পাদক হয়। এই যে অনুষ্ঠানটো হ'ল, এই অনুষ্ঠানটোৰ বিষয়ে আপুনি কি ক'ব? সৰ্বপ্ৰথমে মই এই অনুষ্ঠানখন হোৱাৰ ক্ষেত্ৰত আল্লাহ তাআলাক শুকৰিয়া আদায় কৰিব বিচাৰোঁ। আৰু লগতে এই অনুষ্ঠানখন যাৰ কাৰণে সম্ভৱ হৈ উঠিলে, আজি এই অনুষ্ঠানখন এই জামাতৰ উদ্যোগত সম্ভৱ হৈ উঠিলে, এই অঞ্চলবাসীৰ প্ৰত্যেকজন ব্যক্তিৰ সহযোগত সম্ভৱ হৈ উঠিলে। এই গোটেই অনুষ্ঠানখন কৰাৰ ক্ষেত্ৰত সকলোৱে টকা পইচাৰ পৰা আদি কৰি দিহা পৰামৰ্শই সকলোখিনি দি এই অনুষ্ঠানখন যে সম্পূৰ্ণ কৰিলে, ইয়াত বহুত ডাঙৰ তেওঁলোকৰ এটা সঁহাৰি আমাৰ পালোঁ। তাৰ কাৰণে তেওঁলোকক আমি শুকৰিয়া আদায় কৰিছোঁ। আৰু লগতে অনাগত দিনত আমি আশা কৰিছোঁ যে এই অঞ্চলবাসীৰ লগতে আমাৰ এই গোটেই ডিষ্ট্ৰিক্টত বা সমগ্ৰ অসমত যাতে আমাৰ এই দিনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম যাতে সকলোৱে কৰিব পাৰোঁ, আৰু আল্লাহে যাতে আমাক কবুল কৰে, তাৰে আমি আল্লাহৰ ওচৰত কামনা কৰিছোঁ।